हेलो फ्रेंड्स, गुड मॉर्निंग, वेलकम टू माय न्यू ब्लॉग। আজি মানে কি বন্ধ কাৰণে মাংস অলপ আনিবলৈ যাওঁ। বলক নহলে ভিডিওটো আৰম্ভ কৰোঁ। বলক দাদা বলক, আমি যাওঁ এতিয়া ধুনীয়াকৈ মাংস আনিবৰ কাৰণে। বলক। এই গৈ আছোঁ নহয়, কিয়নো ইমান হেৰি কৰি আমি মানে গৈ আছোঁ মানে নামি কিনে তাৰপিছত যাওঁ গৈ পেলাই মাংস লওঁগৈ। এইটো চব ধুনীয়াকৈ মানে অটোখন ৰখি থাকে, কাৰোবাক যদি ইমাৰ্জেঞ্চি অটো লগীয়া হয় মানে আমাৰ কলনীৰ ফালৰ পৰা ল'বলৈ পোৱা যায়। এইটো চব কলনী ধুনীয়া, এইটো চব মন্দিৰ। এটা মানে ডাঙৰ কথা, ইয়াত যেনেকৈ আমাৰ অসমত লেট্ৰিনৰ মানে চবৰ টেংকি থাকে, ইয়াত টেংকি নাথাকে। ইয়াত চব ৰাস্তাত টেংকি দেখিছে, লেট্ৰিনৰ টেংকি। তাৰপিছত আকৌ আছে, গোটেই ৰাস্তাতে লেট্ৰিনৰ টেংকি পাব আপুনি। এইবিলাক দোকান, এইবিলাক ঘৰ নহয়, টেংকি দেখিছে, ইয়াত টেংকি। ৰেষ্টুৰেণ্ট চব কৰে। কাম কৰি আছে বুক আনিছিল, বুক অনা নাই মই। এখন দোকান আমি বাকী কম চাইছিলে না, আমি ওপৰৰ পৰা এনেকৈ চাব পাৰিম। এতিয়া গৈ আছে আমাৰ মোৰ লগৰটো প্ৰেমৰ ঘৰত আছে নে নাই চাওঁ। তাত প্ৰেম নি নেপালী যে মানুহজন যে শুই আছে, এইটো শুই আছে দেখিছে। কাম বন নাই, ধুনীয়াকৈ ডিউটি পৰা আহি পেলাই শুই গৈ বহি আছে। মেইন ৰোড পাই গ'লো আহি কিনে। এতিয়া মাংস দোকান মানে এখনত বন্ধ, এখনত খোলা। এইটো মাংস ধুনীয়াকৈ আছে। দোকান চব মাংস কাটি আছে। এইটো যাওক 40 বছৰ পৰা কাম কৰি আছে। 40 বছৰ পৰা ইয়াতে কাম কৰি আছে, মাংস কটা দোকান। আমাৰ এতিয়া মানে মাংস চাংস চব লৈ কেনে হৈ গ'ল। তাৰপিছত আহি আছোঁ এতিয়া ৰুমলৈ। এতিয়া আকৌ পাম বাকী দোকানখন। এয়া আহিছোঁ দোকানলৈ, ধুনীয়াকৈ চাই লওক। এখনে আমাৰ বাকী দোকান। এই ভাইয়া আছে, হৰিয়ম ভাইয়া। এয়া এতিয়া হেৰি কৰি আছোঁ, মানে কি শলাদ দি আছোঁ আৰু হেৰি জিৰা আৰু জালুক। মানে কি আমাৰ ঘৰৰ নিচিনা ইয়াত মোৰ পিছা পাতা নাই যে, সেইকাৰণে মানে কি ইয়াত ভাজি লৈছোঁ প্ৰথমতে শলাদ দি কিনে। এতিয়া হৈ গ'ল, গেছটো অফ কৰি দিওঁ। এইটো অফ কৰিলেই হ'ল। এইটো অফ কৰি দিলোঁ। তাৰপিছত এতিয়া গিলাচটোত অকণমান ঠাণ্ডা হ'ব দিওঁ। ঠাণ্ডা হ'লে মানে কি খৰখৰীয়া হ'ব বস্তুটো। এইফালে গুচাই আছে জলকীয়া, নহৰু, আদা। জলকীয়া নাই, জলকীয়াটো দিব লাগিব আকৌ। এইটো গিলাচটোত যাব। তাৰপিছত আমাৰ খুন্দনা পাত, এই পাত, ইয়াতে পাতে খুন্দনা। এই কলডিল ভাজি চফা দিলে খাই কৰি। জলকীয়া মোৰ পাছ ক'ত আছে? মোৰ পাছ মোৰ লগত নাই। মই এতিয়া ধুনীয়াকৈ উলিয়াই দিওঁ বৰ্তমান। এতিয়া এনেই খৰখৰীয়া হৈ গ'ল ধুনীয়াকৈ। গোটেইখিনি উলিয়াই কৰি দিওঁ, দি কৰি এনেকৈ পুৰিছে। নাই নাই নাই, গিলাচটো ইয়াত বহাই দিব লাগিব। গিলাচটো ইয়াত বহাই পেলাই তেতিয়া মানে নপৰে। বেয়া বুদ্ধি লগাওঁ, এইটো খেয়ালৰ নিচিনা বুদ্ধি দিওঁ। এতিয়া জিৰা আৰু জালুক ইয়াত আহি গ'ল ধুনীয়াকৈ, দেখিছে। এতিয়া তাক খুন্দিম।
আজি মানে অফিচ বন্ধটো, অফিচ বন্ধ কয় একো কাম নাই ঘৰতে অকণমান মাংস চাংস আনিছোঁ বন্ধ দিনটোত খাওঁ বনাওঁ ধুনীয়াকৈ। জীয়া জালুক হৈ গ'ল ধুনীয়াকৈ খুন্দি পেলাই চাই লওঁ গুড়া হৈ গ'ল। এনেকৈ কৰিব লাগিব শিয়ালৰ বুদ্ধি লগাই লগাই, কাৰণ বাহিৰততো এতিয়া ইয়াত মছলা পিছা পাতাটো নাপাম না, সেইকাৰণে জলকীয়া দিলোঁ। জলকীয়াকেইটা নুধুলোঁগৈ সেনেকৈ দিলোঁ যা, লাষ্টকেইটা ধুই দিম দিয়ক। ধুই পেলাই সোমোৱাই দিছোঁ। এতিয়া আদা আৰু নহৰু, ধুনীয়াকৈ পিছোঁ আকৌ। চাই থাকক ভিডিঅ'টো চবেই, ভাল লাগিব, কাৰণ তেতিয়া কোনোবাই আপোনালোকে কেতিয়াবা বিপদত পৰিলে গম পাব যে জিৰা আৰু জালুকটো ধুনীয়াকৈ কেৰাহীত অকণমান গৰম কৰি ল'ব, ধুনীয়াকৈ শলা দি ল'ব, তাৰপিছত খুন্দি দিলে সোনকালে পিছা যায়গৈ। জিৰা জালুক হৈ গ'ল ধুনীয়াকৈ খুন্দি পেলাই চাই লওঁ গুড়া হৈ গ'ল। এনেকৈ কৰিব লাগিব শিয়ালৰ বুদ্ধি লগাই লগাই, কাৰণ বাহিৰততো এতিয়া ইয়াত মছলা পিছা পাতাটো নাপাম না, সেইকাৰণে জলকীয়া দিলোঁ। জলকীয়াকেইটা নুধুলোঁগৈ সেনেকৈ দিলোঁ যা, লাষ্টকেইটা ধুই দিম দিয়ক। ধুই পেলাই সোমোৱাই দিছোঁ। এতিয়া আদা আৰু নহৰু, ধুনীয়াকৈ পিছোঁ আকৌ। চাই থাকক ভিডিঅ'টো চবেই, ভাল লাগিব, কাৰণ তেতিয়া কোনোবাই আপোনালোকে কেতিয়াবা বিপদত পৰিলে গম পাব যে জিৰা আৰু জালুকটো ধুনীয়াকৈ কেৰাহীত অকণমান গৰম কৰি ল'ব, ধুনীয়াকৈ শলা দি ল'ব, তাৰপিছত খুন্দি দিলে সোনকালে পিছা যায়গৈ। মানুহ শুই আছে দেখিছে, কি ধুনীয়াকৈ শুই আছে, টোপনি গৈ আছে। তাৰপিছত এইটো কেকৰ পেকেট দেখিছে, আলু হৈ গ'ল, আলু গুচাব লাগে। এই আমাৰ খুন্দি আছে, মানে আধা দি দিলোঁ আৰু খুন্দিবৰ কাৰণে। এতিয়া মই ইয়াত এইখিনি মছলাটো উলিয়াব, মাংসটো এইটো চিকেন মছলা, জিৰা পাউডাৰ, তেল দিলোঁ। এতিয়া মাংসটো, মছলা, এইটো চিকেন মছলা, পিঁয়াজ, আলু, চিকেন মছলাটো এটা কাম কৰক, এই খালী বৈয়ামকেইটা আছে নহয়, খালী বৈয়ামকেইটা আছে, হালধি, তাৰপিছত জলকীয়া, তাৰপিছত এইটো খালী বৈয়াম, পানী আছিলে, এইটো নিমখৰ বৈয়াম, নিমখ ভাজা নিমখ আছে, এইটো এই জিৰা এনেই লৈ আহিলোঁ মই, জিৰা আছিলে, চাহপাত, এইটো ভৰাই দিয়ক গোটেইখিনি। অঁ, তেলটো বলক। এতিয়া মাংসটো কেৰাহীটোত বহাই দিওঁ, আলুটো বহাই দিওঁ, পিঁয়াজটো সিজি আছে। তাৰপিছত দি দিম মছলাটো, দি দিম, তাৰপিছত হৈ গ'ল। এতিয়া চাই লওক কি ধুনীয়াকৈ হৈ গ'ল মাংস। তাৰপিছত এইটো ফ্ৰাই কৰা মাংস, মানে এই ল'ৰাটো নাখায় যে, তাৰ কাৰণে মানে এই ফ্ৰাই কৰা মাংস। এতিয়া মাংসটো ধুনীয়াকৈ দেখিছে, মাংস এতিয়া মাংসটো ধুনীয়াকৈ দেখিছে, মাংস